ৰাজ্যত উৎকট গৰম আৰু উৎকট গৰমৰ মাজতে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে আৰু এই ৰোগৰ মাজতে এতিয়া জাপানিজ এনকেফ্লাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যতে বৰ্তমান পৰ্যন্তলৈকে 17 জনৰ মৃত্যুৰ খবৰ আহি পৰিছে জাপানিজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ 17 জনৰ মৃত্যুৰ পিছতে এতিয়া সতৰ্কবাণী প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে উৎকট গৰমৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে এতিয়া বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ৰাজ্যত এইবাৰ বৃদ্ধি পাইছে জাপানিজ এনকেফ্লাইটিছৰ আতংক এইবাৰ জাপানিজ এনকেফ্লাইটিছৰ আতংক বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত জাপানিজ এনকেফ্লাইটিছত বৰ্তমান পৰ্যন্ত আক্ৰান্ত হৈ 17 জনৰ মৃত্যু এই তথ্য প্ৰকাশ কৰিছে চৰকাৰী সূত্ৰে স্বাস্থ্য বিভাগৰ সতৰ্কতাবাণী জাপানিজ এনকেফ্লাইটিছক লৈ 17 জনৰ মৃত্যুৰ পিছতে এতিয়া সতৰ্কতাবাণী জাৰি কৰিছে জাপানিজ এনকেফ্লাইটিছক লৈ কামপুৰতো জাপানিজ এনকেফ্লাইটিছৰ ভয়ংকৰ ৰোগ কামপুৰৰ পশ্চিম তেতেলীখৰাত চিনাক্ত হৈছে জে-ইত আক্ৰান্ত ৰোগ জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত ৰোগী ধৰা পৰিছে নগাঁৱৰ চিকিৎসালয়ত পল্লৱজ্যোতি হাজৰিকা নামৰ এজন যুৱকৰ দেহত ধৰা পৰিছে জাপানিজ এনকেফ্লাইটিছ আৰু এফালে জিএমচি চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত পল্লৱজ্যোতি হাজৰিকা বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে সমগ্ৰ অঞ্চলটো ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে এতিয়া স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আৰু সমান্তৰালভাৱে ৰাজ্যৰ অন্যান্য প্ৰান্ততো জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে কেইবাগৰাকীও ৰোগী আৰু ইয়াৰ উপৰিও আন এগৰাকী মহিলাৰ আজি মৃত্যুৰ খবৰ আহি পৰিছে জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ প্ৰচণ্ড জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও মৃত্যুক আঁকোৱালি লৈছে কামপুৰত জাপানিজ এনকেফ্লাইটিছে ভয়ংকৰ ৰূপ লৈছে জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ কামপুৰত দ্বিতীয়গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে পশ্চিম কাৱৈমাৰীৰ মৰমী দেৱী বৰা নামৰ এগৰাকী মহিলা জাপানিজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে মহিলাগৰাকী প্ৰচণ্ড জ্বৰ আৰু মূৰৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু টেষ্ট পৰীক্ষাৰ পিছতে পোহৰলৈ আহে জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত হৈছে মহিলাগৰাকী আৰু জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত বৰ্তমানো তিনিগৰাকীকৈ নগাঁৱৰ চিকিৎসালয়ত কিন্তু চিকিৎসাধীন অৱস্থাত আছে আৰু চিকিৎসাধীন কামপুৰৰ তেতেলীখৰাৰ পল্লৱ হাজৰিকা কঠীয়াতলীৰ আছাম হক আৰু ৰাঙলুৰ ৰহিমা খাতুন নামৰ এগৰাকী মহিলা সম্প্ৰতি জিএমচিত চিকিৎসাধীন অৱস্থাত আছে আক্ৰান্ত সবান পৰিস্থিতিৰ মাজতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফ্লাইটিছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সতৰ্কতাবাণী জাৰি কৰিছে সকলোকে সাৱধানে থাকিবলৈ সতৰ্কতাবাণী জাৰি কৰিছে আৰু সমান্তৰালভাৱে মহ খেদাৰ বাবেও প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মহ খেদিবলৈও ব্যৱস্থা গ্ৰহণ কৰা হৈছে গাঁৱে ভূঞে সোমাই ধোঁৱা দিছে মহ দূৰ কৰিবৰ বাবে এনেধৰণে ধোঁৱা দি মহ দূৰ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে আৰু উজনি নামনি সামৰি প্ৰতিটো প্ৰান্ততে এতিয়া দেখিবলৈ পোৱা গৈছে জাপানিজ এনকেফ্লাইটিছৰ সংহাৰী ৰোগ আৰু শেহতীয়াকৈ গোলাঘাটত দুজনকৈ ব্যক্তিৰ মৃত্যুৰ পিছত তিনিচুকীয়াৰ কাকো পথাৰতো সন্ত্ৰাস সৃষ্টি কৰিছিল এগৰাকী কিশোৰীৰ মৃত্যুক আঁকোৱালি লৈছিল জাপানিজ এনকেফ্লাইটিছত আৰু এইবাৰ নগাঁৱৰ কঠীয়াতলী কামপুৰতো জাপানিজ এনকেফ্লাইটিছ ৰোগীৰ মৃত্যুৰ খবৰ আহি পৰিছে